মা কবি হিমাংশু পাঠক। মা তুমি অনন্যা, অন্তৰ চিৰশাশ্বত, তুমিয়েতো আশা ভৰসা। কোনেওতো নাজানে তোমাৰ আচলৰ তলেই হ'ল পৃথিৱীৰ শ্ৰেষ্ঠতম নিৰাপত্তা। এতিয়া তুমি বহু কথা নাজানা মোৰ, কোৱা নাই ইচ্ছা কৰি। মই এতিয়া তুমি কোৱা সাধুৰ দৰে, ককা আইতাৰ মৃত্যুৰ পিছত তৰা হোৱাৰ কাহিনীৰ দৰে। এদিন চাগে ময়ো তৰা হ'ম, আকাশত জিলিকি থাকিম। সেইদিনা তুমি দুখ নকৰিবা মা, নহ'লে মই কান্দি দিম, বাপেকে কান্দি দিম মই। মা তোমালোকে বিচৰা মতে মই পঢ়িছিলোঁ, ভাল ৰিজাল্ট কৰিছিলোঁ, সকলোবোৰ ঠিকে আছিল। কিন্তু তোমালোক যে দুৰ্ভগীয়া মা, মই যে আৰু একোকে কৰিব নোৱাৰিম। এদিন নিষ্ঠুৰ নিয়তিয়ে তোমাৰ বুকু উদম কৰিব মা। মোৰ ইমানবোৰ কথা তোমালোকে লুকুৱাই ৰাখিছিলা কিয় মা? ভাবিছিলা চাগে মই ভাঙি পৰিম, দুখ কৰিম, কান্দিম, চিঞৰিম, বলিয়া হ'ম। মা মই জানো মই মৰি থাকিম কেতিয়াবা, হঠাতে মৰি থাকিম। তথাপি তোমালোকক সুখী কৰিব বিচাৰো, অকণমান হাঁহি দিব বিচাৰো, ৰং ছটিয়াব বিচাৰো দুচকুত তোমাৰ। দেউতালৈহে বৰ বেয়া লাগে। এটা সৰু ব্যৱসায় হোৱা স্বত্তেও কত যে চেষ্টা কৰিছিল মোৰ বাবে। দেউতাই সুখ কিনিছিল নিজৰ দুখখিনি বিকি, বজাৰৰ পৰা মোনা ভৰাই কিনি আনিছিল জীৱন। মা ইমান ডাঙৰ কথা এটা ইমান দিনে কিয় মোৰ পৰা লুকুৱাই ৰাখিছিলা মা, কোৱা? মা খুব বেছি মৰিমহে, দৈহিকভাৱে আঁতৰি যাম মই তোমালোকৰ ওচৰৰ পৰা, কাষৰ পৰা। দুখ নকৰিবা মা, ময়ো দুখ কৰা নাই। দেউতাক বুজাবা কিয় মোক বহুত দিলে, তাৰ তুলনাত মই একো দিব নোৱাৰিলোঁ।